নমস্কাৰ বন্ধুসকল, মই জ্যোতিস্মিতাই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। চাওঁতে আমাৰ সকলোৰে আদৰৰ মাঘ বিহুটি আহিয়ে পালেহি, নহয়নে বাৰু? বিহু বুলি সকলোৰে ঘৰত আয়োজন চলিছেই নিশ্চয়। আমাৰো ঘৰত কেনেধৰণেও আয়োজন চলিছে তাৰে এটা ভিডিঅ' কৰিলোঁ। ভিডিঅ'বোৰ চাই সকলোৱে মোৰ চেনেলটো আগুৱাই নিব বুলি আশা ৰাখি ছোৱালীজনী ওচৰতে আছে, সেইবাবে তাইৰ মাতবোল শুনিছে চাগে, বেয়া নাপাব। ল'ৰা ছোৱালী থাকিলে তেনেকুৱা হ'বই নিশ্চয়, নহয় জানো? বিহু আমাৰ সংস্কৃতি। বিহু মানে আমাৰ সকলোৰে মন প্ৰাণ উখল মাখলৰ পৰিৱেশ। তাতে আকৌ ভোগালী বিহু। বিহু মানে পিঠাটো বনাবই লাগিব। সেইবাবে মা আৰু ভণ্টীয়ে পিঠাগুড়ি খুন্দি আছে। ইফালে ছোৱালীজনীয়ে ঢেঁকীৰ চাউৰে কি নাচোন, ভিডিঅ'হে কৰা নহ'ল পিছে। মই আকৌ ৰান্ধনি হৈ আছোঁ দেই পিছে। পিঠা বনালেও নহ'ব দিয়কচোন, ভাতকেইটাতো খাবই লাগিব। দাইল বনালোঁ, উৰহি ভাজিকে বনালোঁ। ভাত সাজৰ লগত চাটনি অকণ হ'লেহে ভাল লাগে, নহয়নে বাৰু? ভাত বাঢ়ি সকলোকে খাবলৈ দিলোঁ। ভাত খাই বৈ লৈ মায়ে পিঠা বনোৱাত আকৌ ব্যস্ত হৈ পৰিল। পিছে পিঠাখিনিহে ভাল নহ'ল এইবাৰ। মাৰ মনটো বহুত বেয়া। ময়ো বনাবলৈ ট্ৰাই কৰিলোঁ, কিন্তু সেই একেই, দেখিছেনে বাৰু কেনেকুৱা হৈছে। আগৰে মুড়ি কেইটামান আনি থোৱা আছিলে। মই ভাবিলোঁ ময়ো মুড়ি লাড়ুকেইটা বনাই চাওঁ। আজি পিছে প্ৰথমবাৰহে বনাইছোঁ দেই। মোৰ বায়ে ফোন কৰি ফোনতে শিকাই দিছে। মুড়িও বেছি নাছিল, কেইটামানহে আছিলে। মুড়িকেইটা সেমেকি গৈছিল। মই আকৌ শুকান কেৰাহী এখনত ভাজি লৈ মুড়ি লাডুকেইটা বনাই পেলালোঁ। মই মুড়ি লাডু বনাই গৈছোঁ, ছোৱালীজনীয়ে ভাঙি গৈছে। মই বহুত এক্সাইটেড হৈ আছোঁ, যিহেতু আজি প্ৰথম বনাইছোঁ। দেখিছেনে বাৰু, ভাঙা লাড়ুটো লগতে আছে। লাড়ু বেছি নহ'ল, 20টামান হ'ল আৰু।